নমস্কাৰ মোৰ অতি প্ৰিয় ইউটিউব প্ৰেমী বন্ধু বান্ধৱীসকল আৰু মোৰ অতিকৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনতে মই সকলোকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰি আজিৰ আলোচনা আৰম্ভ কৰিবলৈ ওলাইছো। যোৱা ভিডিঅ'ত আমি can, could, should, would, may, might, must ইত্যাদি ভাৰ্বৰ ক্ষেত্ৰত ভয়েস চেঞ্জ কৰাৰ নিয়মসমূহ আলোচনা কৰিছিলোঁ। আমি সকলোৱে জানো যে এক্টিভ ভয়েসক পেসিভ ভয়েসলৈ পৰিৱৰ্তন কৰোঁতে পেসিভ ভয়েসত অবজেক্টৰ আগত বাই প্ৰিপজিশন ব্যৱহাৰ হয়। আজি আমি এনেকুৱা কিছুমান ভাৰ্বৰ বিষয়ে আলোচনা কৰিম যিকেইটা ভাৰ্বৰ ক্ষেত্ৰত এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ পৰিৱৰ্তন কৰোঁতে বাই প্ৰিপজিশনৰ সলনি বা পৰিৱৰ্তে এট উইথ বা টু ইত্যাদি প্ৰিপজিশন ব্যৱহাৰ হয়। চোৱা টু এট উইথ instead of by in passive voice. That's why he pleased me a subject he or object hol me. গতিকে আমি ইয়াত মিক সাবজেক্ট বনালো I হল I subject to first person singular number আৰু ইয়াত transitive verb to past indefinite tense গতিকে be ভাৰ্বৰ আমি ইয়াত was ব্যৱহাৰ কৰিলো আৰু pleased তাৰ past participle pleased হ'ব। এতিয়া চোৱা আমি he a subject to object কৰিম আৰু তাৰ আগতে by preposition ব্যৱহাৰ কৰিছিলো কিন্তু ইয়াত যেহেতু verb to please আছে গতিকে আমি by হলনে by preposition হলনে with ব্যৱহাৰ কৰিব লাগিব আৰু ইয়াত he আছে him। B I know him subject I और object him जे हिमक আমি subject হিচাপে ব্যৱহাৰ কৰিলো he या verb to আছে present indefinite tense আৰু passive voice subject to আছে third person singular number গতিকে be ভাৰ্বৰ is root to ইয়াত ব্যৱহাৰ হ'ব। known past participle known और यात by preposition हलनी to व्यवहार हब। यात subject আছে I गतिके यात object हब me। See your words annoyed him यात subject আছে your words और object him गतिके हिमक आमी subject हिसाबे व्यवहार करिलो he हल he subject to third person singular number and active voice or transitive verb to past indefinite tense গতিকে ইয়াত be ভাৰ্বৰ was root to ব্যৱহাৰ হ'ল। তাৰপিছত annoyed transitive ভাৰ্বৰ past participle annoyed হ'ব। তাৰপিছত by preposition or type at ব্যৱহাৰ হ'ব। তাৰপিছত subject আছিলে your words object হিচাপে your words বহিব। এতিয়া চোৱা D his conduct has surprised us his conduct subject और as object गतिके আমি ইয়াত as object subject বনালো we হল we first person plural number আৰু transitive verb to present perfect tense আছে গতিকে we পিছত ইয়াত has ঠাই have হ'ব। be ভাৰ্বৰ যেহেতু perfect tense গতিকে been root to ব্যৱহাৰ হ'ব
और सरप्राइज तार पास पार्टिसिपल एके सरप्राइज या बाय प्रिपोजिशन और ठाईत एट व्यवहार होगा यार सब्जेक्ट আছে হিজ কন্ডাক্ট গতিকে এটৰ পিছত হিজ কন্ডাক্ট বহিব ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা যদি এক্টিভ ভয়েসৰ ট্ৰানজিটিভ ভাৰ্বটো প্লিজ নো এনজয় সারপ্রাইজ ডিসপ্লেস ইত্যাদি হয় তেন্তে পেসিভ ভয়েসত বাই প্রিপজিশনৰ হলনি টু এক্ট বা উইথ ইত্যাদি প্রিপজিশন বহে অর্থাৎ ভার্ব টু প্লিজ হলে প্লিজৰ পিছত বাই প্রিপজিশন অর্থাৎ উইথ হয় ভার্ব টু নো হলে বাই ঠাইত টু হয় ঠিক তেনেদৰে এনয়িং হলে এনয়ৰ পিছত বাই ঠাইত এট হয় ঠিক তেনেকৈ সারপ্রাইজ থাকিলেও বাই ঠাইত এট ব্যৱহাৰ হয় ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ এইখিনি কথা তোমালোকে ভালদৰে বুজি পাইছা আজিলৈ আমাৰ আলোচনা ইমানেই ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা আৰু পৰৱৰ্তী ভিডিঅ'সমূহ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাহৰ নটিফিকেশ্যন বেলটো অন কৰিবা পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম বাই